কি হ'ল একো নাই কি একো নাই এনেকৈ খোৱা চাই আছ যে এনেই এই সব মানে এনেকৈ চাই আছে চা একদম মুখ লগা মাৰিবি তই এইটো খা তেনেকৈ চাই আছ মুখে লাগিব একেবাৰে আমাৰ মুখ নেলাগিও পাই কথা ক'ব আহিছ তাত খেপ গিলিছ ইয়ালৈকে মাত আহিছে চাই থাকিব নালাগে খাই টুকুৰা বাৰু কথা এটা কচোন কি স্কুলত ভালকৈ পঢ়িব পাৰিছনে নাই পাৰিছোঁ মোৰ চব মুখস্থ হৈ গৈছে হয়নে এইবাৰতে তই মোৰ নাম ৰাখিবি ক'ব নোৱাৰোঁ ক'ত ক'ব পাৰিবি মুখস্থহে কৰিছ কিতাপ চাই চাই নহয় জানো আৰু মই তোক কেইটামান প্ৰশ্ন কৰিম তই উত্তৰ দিব পাৰিবিনে সোধক কি সোধে মই টপাটপ উত্তৰ দিম চব মুখস্থ কৰি থৈছোঁ মই বাৰু কচোন PWDৰ ফুল মিনিং কি PWD অঁ পক উভতা দিয়া বঢ়িয়া বঢ়িয়া দিছ তই আৰু এটা কচোন VIP ফুল মিনিং কি VIP সেইটো একেবাৰে সহজ ভকতৰ ইম্পৰ্টেণ্ট পকৰ মজা মজা দিছা কিন্তু দেই শুনা তই যি দেখিছোঁ মোৰ নামটো গোটেই গাঁওখনতে উজলাই দিবি যেন পাইছোঁ মই কৈছোঁচোন চব মুখস্থ কৰি থৈছোঁ বুলি চুপ একদম চুপ এইবোৰ প্ৰশ্ন উত্তৰ দিছ মানে কৈছোঁ নহয় তোৰ মোৰতো শেষ হৈ গ'ল আৰু এটা প্ৰশ্ন উত্তৰ দেচোন নিউটনৰ গতিসূত্ৰ কেইটা নিউটনৰ গতিসূত্ৰ 4টা কি গলি নিউটনৰ গতিসূত্ৰ 4টা অঁ 4টা আকৌ গাধ নিউটনৰ গতিসূত্ৰ 3টা বুলিহে জানো এই 4 নম্বৰটো ক'ৰ পৰা আহিলে যোৱা বছৰ আহিছেহে আপুনি পঢ়োঁতে 3টা আছিল চাগে হয়নে ঠিকে আছে দে আৰু নতুনকৈ অহা নিউটনৰ গতিসূত্ৰ 4 নম্বৰটোনো কি তই মোক কচোন নিউটনৰ চতুৰ্থ গতিসূত্ৰটো চতুৰ্থ গতিসূত্ৰ মানে 4 নম্বৰটো সেইটোৱে ক 4 নম্বৰটো মানুহে যিমানেই তীব্ৰ বেগত প্ৰস্ৰাৱ নকৰক কিয় শেষৰ দুটোপাল ভৰিত পৰাটো স্বাভাৱিক তই বৰ সুন্দৰ উত্তৰ দিবি একদম সুন্দৰ উত্তৰ দিছ তই ইয়াত থাকিব নালাগে বুজিছ তই আমেৰিকালৈ যা আমেৰিকাত কিয় আমেৰিকাত বাপেৰেহঁতে তোৰ মূৰটো কুকাৰত ভৰাই 3টামান চিটি মাৰি মুড়ি ঘণ্টা বনাই খাব বুজিলি ঐ বকুলি ঐ তই কি ল'ৰা জন্ম দিলি পাই একদম মোক শেষ কৰি পেলালো মোক একেবাৰে শেষ কৰি দিলেই দেউতা চুপ